बरखाजुलि चिरज गटुआव इउपिपिएल दलनि जयनिं हाबाफारि बिसायख'थिनि खालार फोसावनाय लोगो लोगो 22 नं दारांगाजुलि बियाबनि इउपिपिएल दलनि बिजाथि जलेन दैमारिखौ बियाबनि दाब दाब जायगायाव बिसायख'थि फोसावदिंनायाव मुखुबै नांथाबनाय नुनो मोनदों। दिनैबो 22 नं दारांगाजुलि बियाबनि बरखाजुलि चिरज गटुआव जलेन दैमारिया मोनसे जयनिं हाबाफारि लागोन। दिनैनि बे जयनिं हाबाफारियाव दरनै गामिनिफ्राय गासै 80 आइजोफोरा इउपिपिएल दलाव जयेन जाफैदों। बे जयनिं हाबाफारियाव मिरु इउपिपिएलनि CWC मेम्बार केशव राजबंशीया बिबुंथिनि गेजेरजों बुंदों दि बे खेबनि BTC बिसायख'थिनि उनाव इउपिपिएल दलआ सरकाराव फैयोब्ला 6 दाननि गेजेरावनो कच राजबंशीफोरनो ST मर्यादा होनांगौनि थाखाय खामानि मावनो होगोन। दरंगाजुली परिषदीय समष्टित आमार इउपिपिएल दলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ জনপ্ৰিয়তা বহুতখিনি আছে কাৰণ তেওঁ দায়িত্ব লোৱাৰ পিছৰে পৰা তামুলপুৰ বিধানসভা সমষ্টিৰ MLA হিচাপে যথেষ্ট সমষ্টিটোত কাম কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ কথা ৰাখিছে। দৰংগাজুলি পৰিষদীয় সমষ্টিৰ গাঁৱে ভূঞে তেওঁ বিভিন্ন উন্নয়নমূলক আঁচনি যেনেকৈ যাতায়াতৰ সুব্যৱস্থা, পকী ৰাস্তা, খোৱা পানীৰ ব্যৱস্থা বা ঠিক তেনেকৈ ধৰণে মন্দিৰৰ কাৰণে মন্দিৰ গৃহ নিৰ্মাণ বা গীৰ্জা ঠিক তেনেকৈ মঠ মন্দিৰ যিমানখিনি যি আছে সব ক্ষেত্ৰতে তেওঁ যিখিনি অনুদান আগবঢ়াইছে সেই ক্ষেত্ৰত ৰাইজ কিন্তু তেওঁৰ প্ৰতি আকৰ্ষিত আৰু সেয়েহে দৰংগাজুলি পৰিষদীয় সমষ্টিৰ ৰাইজে হয়তো এইবাৰ বেছি উৎফুল্লিত হৈছে এইকাৰণে যে বিধায়ক জলেন দৈমাৰী ডাঙৰীয়াক MCL হিচাপে প্ৰক্ষোভিত কৰাত ৰাইজ বেছি উৎফুল্লিত হৈছে কাৰণ তেওঁ যিহেতু কথা দি কাম কৰা মানুহ আৰু সেইকাৰণে এইবেলি দৰংগাজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী জলেন দৈমাৰী ডাঙৰীয়াই বিপুল সংখ্যক ভোটেৰে জয়যুক্ত হ'ব আৰু ইয়াত কোনেও তেওঁক ৰোধ কৰিব নোৱাৰিব কাৰণ ইতিমধ্যে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোবিলাক ৰাইজ ইউপিপিএল দলৰ পক্ষত ভোট দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে যে BTR শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো পৰিকল্পিতভাৱে যে আগবঢ়াৰ যিটো সপোন এই অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠী আৰু 35 লক্ষ জনগণৰ মংগলৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মিছন ভিজন সেই মিছন ভিজন দুয়োটাকে ৰাইজে আঁকোৱালি লৈছে আৰু বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি BTR অঞ্চললৈ শান্তিৰ বাতাবৰণ ঘূৰি আহিছে সেই শান্তি সকলোৱে ভাল পাইছে আৰু এই শান্তিটো সদায় বটাই ৰাখিব পাৰিব বুলি আমাৰ ৰাইজৰ বিশ্বাস হৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে BTR অঞ্চল শান্তিত থাকিবলৈ সক্ষম হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি পৰিকল্পিত BTR সেই BTRখনৰ সকলো জাতি জনগোষ্ঠীয়ে নিজৰ অধিকাৰ পাবলৈ সক্ষম হ'ব। সেই কথাত প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে আজি মৰ্মে উপলব্ধি কৰিবলৈ সক্ষম হৈছে আৰু সেয়েহে অকল দৰংগাজুলি বুলি কথা নহয় গোটেই BTR অঞ্চলতে আজি ইউপিপিএল দলৰ যিটো মানে প্ৰাসংগিকতা সেই প্ৰাসংগিকতা ৰাইজে অনুভৱ কৰিব পাৰিছে আৰু যাৰ কাৰণে পুনৰবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকে চিফ পদত অধিষ্ঠিত কৰি ইউপিপিএল দলৰ চৰকাৰক অধিষ্ঠিত কৰিবৰ কাৰণে চৰকাৰক ক্ষমতাত ৰাখিবৰ কাৰণে ৰাইজ হিলদল ভাঙি ওলাই আহিছে আৰু আশা কৰিছোঁ আমি যে এইবেলি একক সংখ্যাগৰিষ্ঠতাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই BTCত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। কি প্ৰতিশ্ৰুতি দিছে আপোনালোকে বৰ্তমান? আমি ৰাইজক প্ৰতিশ্ৰুতি বিশেষ আমি যিখিনি সমস্যা আছে ৰাইজৰ যি সমস্যা আছে যে বিশেষকৈ যাতায়াতৰ সমস্যাবিলাক আমাৰ দীৰ্ঘদিন ধৰি হৈ উঠা নাই, যাতায়াতৰ সমস্যা আছে আৰু সেই সমস্যাসমূহ আজি 5 বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে যিমানখিনি আগবঢ়াব পাৰিছে সেই কামখিনি কিন্তু 17 বছৰ আগ্ৰামৰ মহিলাৰ নেতৃত্বত হৈ উঠা নাছিলে আৰু যাৰ কাৰণে ৰাইজে ভাল পাইছে আৰু প্ৰতিশ্ৰুতি বুলি কওঁতে যে ৰাইজৰ যিখিনি মঠ মন্দিৰ গীৰ্জা বা ঠিক তেনেধৰণে নামঘৰ আগতে আমাৰ জৰাজীৰ্ণ অৱস্থাত আছিলে আৰু সেইবোৰ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰমোদ বড়ো চৰকাৰে যিহেতু কাম কৰি আছে গতিকে ৰাইজক আমি সেইবিলাক আশ্বাস আমি সেইবিলাক কথা কৈছোঁ। ঠিক তেনেকৈ কমিউনিকেশ্যনৰ ক্ষেত্ৰত আমাৰ দলং ব্ৰিজ ইত্যাদি যথেষ্টখিনি আমাৰ প্ৰয়োজন আছে আৰু যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়াই সেইবোৰ কাম কৰিবলৈ আগবাঢ়িছে দেখিছে ৰাইজে যে এতিয়া যিখিনি মানে বাকী আছে সেইখিনি আমি কৰি দিয়াৰ প্ৰতিশ্ৰুতি নিশ্চয় ৰাইজৰ আগত ৰাখিছোঁ আৰু ৰাইজে বিশ্বাস কৰিছে সঁচাকৈ জলেন দৈমাৰী আৰু প্ৰমোদ বড়ো বিশেষকৈ
আৰু বাকী বিটিআৰ অঞ্চলত যিমানখিনি আমাৰ কেণ্ডিডেট আছে সকলোখিনি নিশ্চিতভাৱে যোগ্য একোজন কেণ্ডিডেট ৰাইজৰ মনৰ কথা দুখৰ কথা তেওঁলোকে বুজি পায় আৰু সেইকাৰণে ৰাইজে এই PPL দলক আঁকোৱালি লৈছে কোচ ৰাজবংশীৰ বাবে কি কাম কৰিব কোচ ৰাজবংশীৰ কাৰণে আমি ভাল পাইছোঁ এইকাৰণে যে আমি দীৰ্ঘদিনীয়া এটা আমাৰ ভাষাৰ যিটো কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষাটো ভাৰতীয় সংবিধানৰ ৮ম অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি ইতিমধ্যেই ভাৰত চৰকাৰক আমি বহুতবাৰ দাবী আমি বহুত দিনৰ পৰা দি আহিছোঁ আমাৰ KLৰ যি দাবী সেই দাবীটো তাত সন্নিৱিষ্ট আছে যে KLৰ দাবীটো হৈছে যে যেটো পৃথক কমতাপুৰ সেই কমতাপুৰ দিব লাগিব এইটো ভাৰত চৰকাৰক দাবী জনোৱা হৈছে ঠিক তেনেকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষাক ভাৰতীয় সংবিধানৰ ৮ম অনুচ্ছেদ অন্তৰ্ভুক্ত কৰাৰ যিটো দাবী সেই দাবীটো ৰাইজৰ দাবী আৰু সেই দাবীটো BTR গভৰ্ণমেণ্টে নিশ্চিতভাৱে এইটো পূৰ্ণাংগ পৰ্যায়ৰ ৰূপদান দিব নোৱাৰে সেই কথা ৰাইজে বুজে আৰু সেই ভাৰত চৰকাৰৰ ওপৰত সেইটো আমাৰ দাবী এৰিছোঁ তথাপি আমি প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাবই লাগিব যে আমাৰ কোচ ৰাজবংশী সাহিত্য সভাই জনোৱা যিটো দাবী যে অন্ততঃ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষাটোক LP স্কুলত পৰ্যায়ত বৰ্তমান ইমপ্লিমেণ্ট কৰিব লাগে সেই দাবী যিটো আছিল সেই দাবীটোৰ কিছু অংশ হ'লেও সিদিনা 14খন স্কুলত যিটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে ব্যৱস্থা কৰিলে তাৰ কাৰণে আমি UPPL দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে UPPL দলক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে স্বাগতম জনাইছে কংগ্ৰেচুলেশ্যন দিছে কাৰণ এয়া এক প্ৰথম ষ্টেপ আৰু ক্ৰমান্বয়ে এই ষ্টেপক আমি আগবঢ়াই নিব পাৰিম বুলি আমাৰ সকলোৰে বিশ্বাস আছে আমি সঁচাকৈ UPPL দলৰ প্ৰতি আমাৰ এটা আন্তৰিকতা বাঢ়িছে কোচ ৰাজবংশী জনগোষ্ঠী নিশ্চিতভাৱে সেইবিলাক কথাকে লৈ আজি UPPL দলৰ প্ৰতি ধাৱমানিত হোৱাটো দেখা গৈছে